নমস্কাৰ বন্ধুসকল আৰু যোৱা কথাবিলাক বাদ দিয়ক আৰু বৰক আমি আগবাঢ়োঁ মানে বুজাই দিছিলোঁ বুজাই দিওঁ মই মানে 2021টো আৰু আমি বাদ দিওঁ আৰু মানে বিদায় দিওঁ আমি 21টোক যিমান বেয়া হ'ল যিমান ভাল হ'ল এইবিলাক পাহৰি আমি 2021টোক আমি এতিয়া বিদায় দিবলৈ সাজু আৰু 2022ক ৱেলকাম 22 আৰু এই 22ত কি হয় ভাল হয় নে বেয়া হয় এইটো কথাটো আমিতো নাজানো আহি লওক কি হয় দেখা যাক আৰু সেইটো সুখীত আমি এটা খানা এচাক পেণ্ডেল আৰু অকল আমি বুলি নহয় চবেই খানা খাব আজি ফূৰ্তি কৰিব আৰু 2021 আমি সুখীৰে পঠিয়াই দিম বাই বাই দাদা চিউ বোলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ এটি কথা মানে এটি কথাটো হ'ল মানে সদায় কৈ থাকোঁ আজি নকওঁ আৰু আপোনালোকে নিজে ভাবি পেলাই কামটো কৰি দিব আৰু বলক ভিডিঅ'টো আৰম্ভ কৰোঁ ৰাতিলৈ অপেক্ষা মাথো ৰাতি অপেক্ষা এইবাৰতো ভাল নহ'লে 21 চনটো বলক তেও আমি মিলিজুলি চবেই খানা খাই 21 চনটো লাষ্ট ডেটোত আমি খেলোঁ আৰু এচাক বক্স চক্স লগাই দিলোঁ লাইনত এচাক আৰু ইয়াতে হ'ব আমাৰ খানা আৰু ইয়াতে আমি খানা খাম খানা মই নজনাকে তুমি হ'লা নুবৰ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এয়া ৰাতি হৈ গ'ল আমি জুই ফুৱাইহে আছোঁ আৰু এয়া মাংস কাটি আছে আৰু প্ৰথমতে ব্ৰেকফাষ্ট কৰিলোঁ মানে কণী এটা মানে প্ৰথমত দি লৈ মানে আমি সদায় মানে প্ৰতি বছৰে আমি মাত পালোঁ না পল্লি কৈছে প্ৰথমত কণী এটা খাই লওঁ তাৰপিছত বেছি কথাৰ পিছত তাৰপিছত লাহেকৈ মাংস পোৱা খাম দেখাই আছে আপোনালোকক চাউণ্ডটো অলপ কমাই দিছোঁ ন কপিৰাইট ক্লেইম লাগি যাব মোৰ হেৰিটোত মানে ভিডিঅ'টো লাগি যাব কমাই দিছোঁ তো লাগে নেকি ঠিক নাই দি দিছোঁ তেও আপোনালোকক কেনে আৰু এয়া আমাৰ চবত থাকি পিয়ৰ গাহৰি মাংস তামাম দিম পুৰি খাইছোঁ আৰু আশা কৰিলোঁ ভাল লাগিব খাই গাহৰি মাংস খাই যদি আহি যাওক একেলগে খাওঁ আৰু ওপৰত ব্ৰইলাৰ মাংস তলত গাহৰি মাংস খানাটো কিন্তু তামাম ধাচু হৈছে কিন্তু দেই এইবাৰ আমাৰ খানাটো তামাম আমাৰ আইটেম আছে ব্ৰইলাৰ মাংস পোৰা গাহৰি মাংস পোৰা আৰু পোলাও ভাত দালি আৰু ব্ৰইলাৰ মাংস ভাজা তাৰ সেয়াই আৰু খাচী মাংস আৰু একো নাই আৰু গাহৰি মাংস ভাজাও আছে আৰু লগতে পানী আছে গৰম পানী দে ৰাস্তাত গাইজ আৰু আমাৰ খাই হৈ গ'ল খাই আছে এতিয়া লাষ্টৰ ৰান্ধনীকেইজনী আৰু খালোঁ দিয়ক সেই বছৰটো লাষ্ট দিনটোত ভাল লাগিল খাই আৰু 2021 বাই বাই টাটা থুচ বোলে আৰু 12টা বাজি গ'ল বম ফুটাইছোঁ মানে দেৱালীৰ আনা বম অলপ আছিলে চকৰি দুটা বম 10টামান আছিলে তাকে ফুটাইছোঁ আৰু বাই কম দেন জানে আমাদের এটা বম নাই ই বম রাখি থৈ দিছে হ্যাপি নিউ ইয়ার
নতুন বছৰত এটা লোৱা হেপী নিউ ইয়াৰ চকুকেইটা চোৱা হেপী নিউ ইয়াৰ বা এইকেইটা ভাল কিন্তু ন হেপী নিউ ইয়াৰ গাইছ আৰু এতিয়া 2022 আহি গ'ল আৰু 2021 গুচি গ'ল আমাৰ মাজৰ পৰা আৰু 2022 আপোনালোক আমি এনজয় কৰোঁ 2022ত আৰু 2022ত ভাল ভাল ভিডিঅ' দিম আশা কৰিব সকলোকে আকৌ এবাৰ হেপী নিউ ইয়াৰ